Hello and namaskar from here. Welcome back to my channel. आज এটা খুব ধুনীয়া খবৰ হয় খবৰটো এইটো হ'ল যে এপিনে চাওক এপিনে হ'ল মোৰ যিটো ট্ৰলি আই এম গোয়িং হোম মই ঘৰ গৈ আছোঁ য়েছ গাইজ মই ঘৰ গৈ আছোঁ আজি ডেট হ'ল কিবা ডেট হ'ল নাজানো 21 আই গেছ 21 ডেট হয় মই ঘৰ আহি আছোঁ মন গ'ল চ' ঘৰ চবকে ছাৰপ্ৰাইজ কৰোঁ আজি য়েছ কাম লেটছ গো এয়া গাইজ হোটেলৰ পৰা ওলাই দিলোঁ এইটো ট্ৰলি আৰু এইপিনে কিতে মোক বাই ক'ব আহিছে বাই বাই চ' আহক যাওঁ অসম বহুত দিনৰ মোৰ অসমত বোলে বহুত গৰম মইতো এইপিনে জেকেট চেকেট লৈ লৈছোঁ ত' নাজানো আৰু মই আহি পালোঁ গাৰ্লছ হোষ্টেল মই ইয়াতে ক্ৰিষ্টি ৰংপুৰমাৰ কাৰণে ৰখি আছোঁ লগতে লাইম জুচ লৈ লৈছোঁ বিকজ বহুত গৰম নহয় ইয়াতে 23 ডিগ্ৰী চেলচিয়াছ হয় কিন্তু অসমত বোলে 46 ডিগ্ৰী হৈ আছে নাজানো আৰু মই পাপাই কৈছে চুৱেটাৰ এটা লৈ ওলাইছোঁ কিন্তু নাজানো ঘৰত গৈ কি হ'ব চ' য়েছ গাইজ আই এম ভেৰি এক্সাইটেড টু গো হোম চ' য়েছ লেটছ গো আমাৰ ক্ৰিষ্টি আহি পালে হাই কৈ দে ঘৰ যাবি এক্সাইটেড হয়নে নহয় বহুত বেছি আৰু এইফালে অংকুৰ আমি ঘৰ যাম আফটাৰ 10 মান্থ বহুত ভাল লাগিছে ন আহি পাব কেব গাইজ কেব আহি পালে আমি এতিয়া ওলাই দিলোঁ উফ ৰাম চবৰে ইমান হেপিনেছ আৰু কি ক'ম মানে কালি আমি বুক কৰিছোঁ হঠাৎ ঘৰ যাম এই আমাৰ উবাৰ আহি পালে এতিয়া বহিম ভিতৰত মানে আৰু বহিলোঁ মানে কি আৰু ঘৰ পালোঁ আৰু বহুত এক্সাইটেড হাঁহি ইহঁতে হাঁহি বহিলে মানে কি আৰু ঘৰ পালোৱে আৰু দুটা ফোন এটা গান শুনি পাম গানবোৰ ডাউনলোড কৰি আহিছোঁ নহ'লে ফ্লাইটত বহি 3 ঘণ্টা বৰ হৈ যোৱা যায় পাপাহঁতে ৰখি থাকিব চাগে ন মাতো মানে চক হৈ যাব কাকো কোৱা নাই নহয় ছাৰপ্ৰাইজ হয় ফাইনেলি জামত ফচি মানে ইমান লাহে লাহে মানে আহিছে ন গাড়ীখন আমাৰ ইমান ট্ৰাফিক আছিলে আমি আহি পালোঁ ফাইনেলি এয়াৰপৰ্ট গাইজ আহি পালোঁ বেংগলোৰ এয়াৰপৰ্ট বিশ্বাস কৰিব 35 কিলোমিটাৰ জাগা আমি আহিছোঁ 3 ঘণ্টাত আমি ইমান লেট হৈছোঁ ৰাইট নাও বুজি নাপাওঁ ফ্লাইটখন মিছ হ'বনে বৰ্ডিং টাইম পাৰ হৈ গ'ল কি কৰিছোঁ বুজি পোৱা নাই চ' এতিয়া যাওঁ ভিতৰত গৈ কিনে চাওঁ আৰু একচুৱেলি আমাৰ লাগেজ নলওঁ বুলি কৈছিলে কিন্তু আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ বিকজ টাইম পাৰ হৈ গৈছিলে আমাৰ ট্ৰাফিকৰ কাৰণে বহুত ডাঙৰ ভুল কৰিলোঁ লেট কৰি আহি কিন্তু ষ্টিল আমাৰ একচেপ্ট কৰি ল'লে অকণমান পইচা দিলোঁ এক্সট্ৰা তাৰপিছত আহি গ'লোঁ আৰু আমাৰ হেণ্ড লাগেজ ক্লিয়াৰ হোৱাৰ পিছত আমি আহিলোঁ ৱাছৰুমত অকণ ফ্ৰেছনাৰ পাবৰ কাৰণে গেটৰ সন্মুখতে আছিলে এতিয়া আৰু বহুত এক্সাইটেড আৰু পামে ঘৰ লাহেকৈ মানে বহুত ভাল লাগিল 3 ঘণ্টাৰ পিছত অসমত থাকিম একজেক্টলি মানে ইমান ভগৱানক থেংক ইউ মানে বহুত থেংক ইউ মানে বহুত ডাঙৰৱালা থেংক ইউ এনাউন্সমেণ্ট হৈ আছে ৰাইজ এতিয়া অসম আহি পাম এইপিনে আমাৰ ক্ৰিষ্টি মানে চুচু কৰি আহিল চ' য়েছ গাইজ ফাইনেলি আমি উঠি আছোঁ ফ্লাইটত মানে বহুত বেছি ভাল লাগিল তো সোমাই আছোঁ ভিতৰত আজি মই লৈছিলোঁ উইণ্ডো ছিট এটা তো মই বহুত বেছি এক্সাইটেড আছিলোঁ মোৰ ভাল লাগে মানে উইণ্ডো ছিটত বহি কিনে ফটো ভিডিঅ' লৈ কিনে ৰাতি দেখাটো বহুত ভাল লাগে ন ভিউটো বহুত ধুনীয়া আহে চ' মই বহুত বেছি এক্সাইটেড আছিলোঁ ভগৱানৰ কৃপাত আহি পালোঁ বহিলোঁ এইপিনে আমাৰ মাইনাহঁতে বহি আছে মই উইণ্ডো ছিট পাইছোঁ পইচা দি লৈছোঁ আমি ৰেডি এতিয়া বহিম যাম খাবলৈ কিবা লৈ লৈছোঁ কি লৈছোঁ খাবলৈ বিস্কুট এইফালে চকলেট কিবা কিবি বিস্কুট লৈছোঁ আৰু মই লৈছোঁ টিকেটখন মই হ'লোঁ ফ্ৰীতে খোৱা মানুহ মই মাক কৈছোঁ মাংস বনাই থ'বৰ কাৰণে বেছি ডাঙৰকৈ নকওঁ নহ'লে মানুহে শুনিলে কিবা ক'ব ন খোৱা বুলি এইপিনে মোৰ হ'ল এইটো উইণ্ডো ছিট গাইজ এতিয়া আধা মৰা হৈছোঁ আৰু কোনোবা মাতিছে গাইজ আমি মেপ চাই আছোঁ যদি জানো ইয়াতে একো নাহে বুলি এনেই আৰু নিজৰ হেৰিয়াৰ কাৰণে মেপ চাই আছোঁ ক'ত পাইছোঁ নাজানো নিজে গেছ কৰিছোঁ আমি ৱেষ্ট বেংগল পাইছোঁ ভাই কোনোবা মাতে কোনোবা নাক বজায় কোনোবা কিবা কৰে কি কৰি আছে মই একো বুজি খানাৰ গোন্ধটো আছেই খানাটোতো আছে অসম আৰু গৰম কেনেকুৱা মাইনা আহি কিনে মোৰ গোটেই মুখখন মানে বহুত বেছি গৰম গৰম আছে ৰাইজ বহুত বেছি অকণমান গৰম আছে কিন্তু নিজৰ জেগা হয় ৰাইজ এণ্ড উই আৰ ভেৰি এক্সাইটেড এতিয়া আমি ল'ব গৈ আছোঁ নিজৰ ট্ৰলি তাৰপিছত পাপাহঁত ৰখি আছে বাহিৰত চ' এতিয়া যাম বাহিৰত কালি এয়াৰপৰ্ট আহি কিছুমান বস্তুৰ কাৰণে মানে মই ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু গাইজ ইমান গৰম অসমত মোৰ মুখখন দেখিছে মই ইমাত্ৰ উঠি পাইছোঁ উঠি পাই এনেকুৱা অৱস্থা হৈ আছে মোৰ মানে মোৰ উশাহটো গৰমৰ উশাহ নাজানো গাইজ বহুত বেংগলোৰ বহুত ঠাণ্ডা হয় মই বহুত গম পাই আছোঁ নাজানো এতিয়া কেছ নাই মই ভাতখিনি খাব পালে হ'ল মাৰ হাতৰ বাকীখিনি মই একো
কেছ নাই, মোৰ একো প্ৰব্লেম নাই, কিন্তু মোৰ ঘাম দেখিছে কেনেকৈ ঘাম ওলাই আছে, বহুত গৰম হয়। গাইজ আহিম এটা নেক্সট ব্লগৰ লগত, চ' এতিয়া কাৰণে ইমানে, বাই বাই।